আজি আমি আলোচনা কৰিম অসমীয়াৰ সমাৰ্থক শব্দ বা একে অৰ্থ বুজোৱা শব্দ। প্ৰথমতে আহিল গণ। গণৰ সমাৰ্থক শব্দ হ'ল গণ্ড বা গণ্ডক। 2 নম্বৰত আহিল স্বত্ব। স্বত্বৰ সমাৰ্থক শব্দ হ'ল অধিকাৰ। 3 নম্বৰত আহিল স্বদেশ। স্বদেশৰ সমাৰ্থক শব্দ হ'ল নিজ দেশ। 4 নম্বৰত আহিল স্বপ্ন। স্বপ্নৰ সমাৰ্থক শব্দ হ'ল সপোন। 5 নম্বৰত আহিল হাতী। হাতীৰ সমাৰ্থক শব্দ হ'ল হস্তি বা গজ। 6 নম্বৰত আহিল হাত। হাতৰ সমাৰ্থক শব্দ হ'ল হস্ত বা কৰ বা পানী বা বাহু। 7 নম্বৰত আহিল কলহ। কলৰ সমাৰ্থক শব্দ হ'ল কলচী। 8 নম্বৰত আহিল পবিত্ৰ। পবিত্ৰৰ সমাৰ্থক শব্দ হ'ল নিৰ্মল বা পুত। 9 নম্বৰত আহিল পৱন। পৱনৰ সমাৰ্থক শব্দ হ'ল বতাহ বা বায়ু।